গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আমাৰ ওচৰৰে দাদা এজনে সৰুকৈ এখন চকত আমাৰ উলুবাৰী চকত এখন দোকান দিছে। চ' দোকানখন আজি অপেনিং কৰিছে। সৰু সুৰাকৈ এনেওতো সৰুৰ পৰাই ডাঙৰ হৈ যায় বস্তুবিলাক। চ' দোকানখন মই দেখা নাই, আজি ভাবিছোঁ অকণমান চাই আহোঁ দোকানখন যি খুলিছে বুলি শুনিছোঁ। চ' ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তেনেহ'লে ব'লক আপোনালোককো মোৰ লগত লৈ যাওঁ। চ' আজিৰ ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰি দিওঁ। লেটছ গেট ষ্টাৰ্টেড। এইখনেই হৈছে আমাৰ ওচৰৰ দাদাজনৰ দোকানখন। আজি প্ৰথম দিনাখন হয় দোকানখনৰ, আৰু আপোনালোকে আজি যিহেতু প্ৰথম দিন সেইবাবে ইমান বস্তু দেখা নাপাব। লাহে লাহে আনিব বস্তুবোৰ, এয়া বহাৰ বাবে ব্যৱস্থাও কৰিছোঁ। মই এয়া দোকান আহি পালোঁ। দোকানত সকলো ধৰণৰ বস্তুৱে পোৱা যাব। চাওমিন, বাৰ্গাৰ, তাৰপিছত পকৰা, গোটেইখিনি সৰু সুৰা বস্তু গধূলি সময়ত বনোৱা হ'ব। আৰু আজি অপেনিং কৰিছে যিহেতু এবাৰ মই চাই গ'লোঁ দোকানখন। তেনেহ'লে এতিয়া গৈ থাকোঁ। চ' ভালে লাগিছে দোকানখন। হাই গাইজ, মই দোকানৰ পৰা আহিলোঁ কেতিয়াবাতে, আৰু এতিয়া সময় হৈছে প্ৰায় 1টা, আৰু এতিয়া দুপৰীয়া ভাত বনোৱাৰ সময়। আমাৰ আজি ঘৰত আনিছে লোকেল চিকেন। চ' ভাবিলোঁ আজি ময়ে বনাই দিওঁ, আৰু যিহেতু বনাবলৈ গৈ আছোঁ আপোনালোককনো নেদেখাকৈ কেনেকৈ থাকোঁ নহয় জানো। চ' ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, আৰু এতিয়া মই ৰেচিপিটো বনাবলৈ গৈ আছোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু মই এতিয়া বনাবলৈ যাওঁ, আৰু আপোনালোকে এনজয় কৰক ভিডিঅ'টো। ত' এতিয়া অলৰেডি দেৰি হৈ গৈছে, বনাব লাগে জল্দি জল্দি। মই ইমান বেছিও ভাত মাংস এইবিলাক বনাই ইমান বেছিও ভাল নাপাওঁ, কিন্তু আপোনালোকৰ বাবে ইমান কষ্ট কৰি আছোঁ দেখিছেনে। কিন্তু আপোনালোকে ভিডিঅ'বোৰত লাইক নকৰে। প্লিজ এটা লাইক কৰি দিব এই ভিডিঅ'টোত, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ দিয়কচোন। আৰু আপোনালোকে কমেণ্টো কৰিব, কমেণ্টত জনাব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। আপোনালোকে কোৱা ধৰণে মই ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। তেনেহ'লে বেছি আৰু জ্ঞান নিদিওঁ, বলক এতিয়া জল্দি জল্দি বনাব যাব লাগে। এয়া মই আধা কেজি লোকেল চিকেন লৈছোঁ, আৰু মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া মই এইখিনি মেৰিনেট কৰিম। মেৰিনেটৰ বাবে লাগিব 2 চামুচ হালধি গুড়ি, আপোনালোকে আন্দাজ অনুসৰি দি ল'ব পাৰিব। তাৰপিছত মই ইয়াত ব্যৱহাৰ কৰিম 2 চামুচ নিমখ। আপোনালোকে যদি বনাব বিচাৰে তেনেহ'লে নিমখ আন্দাজ অনুসৰি দি ল'ব পাৰিব। মই ইয়াত 2 চামুচ ব্যৱহাৰ কৰিছোঁ, আৰু মই গোটেইখিনি বস্তু একেবাৰতে দি লৈছোঁ, পিছত আকৌ ব্যৱহাৰ নকৰোঁ। তাৰপিছত মই ইয়াত অকণমান মিঠাতেল দিম। মিঠাতেলো প্ৰায় 2 চামুচেই হ'ব। এয়া মই ভালদৰে লৰাই মিক্স কৰি লৈছোঁ। তাৰপিছত ঢাকোন মাৰি আধা ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ থৈ দিছোঁ। তাৰপিছত ইনগ্ৰিডিয়েণ্টছ লাগিব আমাক পিঁয়াজ, জলকীয়া আৰু 3টা আলু। পিঁয়াজ মই ইয়াত 2টা লৈছোঁ। তাৰপিছত কেৰাহীটো গৰম হ'বলৈ দিছোঁ, আৰু ইয়াত অকণমান মিঠাতেল দিছোঁ। মিঠাতেল মই ইমান বেছিও দিয়া নাই, কাৰণ মেৰিনেট কৰোঁতে অলৰেডি মিঠাতেল দিয়া হোৱাই আছে, আৰু মই ইমান মা মছলা ব্যৱহাৰ নকৰোঁ। মা মছলা ব্যৱহাৰ নকৰাৰ কাৰণে সুন্দৰ এখন লোকেল চিকেনৰ ৰেচিপি মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু শেষত এটা মন্তব্য কৰিবলৈ নাপাহৰিব। এয়া মই পিঁয়াজখিনি ভাজি আছোঁ, আৰু মই পিঁয়াজখিনি প্ৰায় 8-10 মিনিট সময় ভাজি ল'ম। এয়া মই পিঁয়াজখিনি ভালদৰে ভাজি আছোঁ, আৰু ইয়াত মই 1 মিনিটমান সময় ভাজিম। তাৰপিছত চিকেনখিনি দি দিম। আৰু এটা কথা মন কৰিব, পিঁয়াজখিনি আপোনালোকে যিমান ভালদৰে ভাজিব মাংসৰ কালাৰটো লগতে সোৱাদযুক্ত হয়, আৰু মাংসখন পিঁয়াজৰ ওপৰতে ডিপেণ্ড কৰে। আপোনালোকে পিঁয়াজখিনি যিমান ভালকৈ ভাজিব মাংসখনো সিমান ধুনীয়া হ'ব। ইয়াত মই এতিয়া দি দিম চিকেনখিনি। এতিয়া মই ইয়াত চিকেনখিনি দি দিলোঁ, আৰু আমি ভালদৰে লৰাব লাগিব। মন কৰিব যাতে তলত লাগি নাযায়। তাৰপিছত এয়া আমি ভালদৰে ভাজি থাকিব লাগিব, আৰু মাংসখনো ভজাৰ ওপৰত ডিপেণ্ড কৰে। আপুনি মাংসখন যিমান ধুনীয়াকৈ ভাজিব সিমান ধুনীয়া হ'ব মাংসখন খাবলৈ। এয়া মোৰ প্ৰায় ভজা হৈ গৈছে। মই প্ৰায় 20 মিনিটমান ভাজিলোঁ। এয়া দেখিছে আপোনালোকে কি ধুনীয়া এটা কালাৰ আহি গৈছে। তাৰপিছত এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম কাটি থোৱা আলুকেইটা। ইয়াত মই 3টা আলু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আলুখিনি আগতে ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই ইয়াত ডাইৰেক্টলি দি দিছোঁ। আপোনালোকে যেনেধৰণে মন তেনেধৰণে বনাব পাৰে, কিন্তু মই ইয়াত আলুখিনি ডাইৰেক্টলি দি দিছোঁ। এনেকৈও বনালে ভালেই লাগে। এয়া দেখিছে আলু আৰু মাংসখিনি প্ৰায় ভজা হৈ গৈছে। আলুৰো কালাৰ এটা আহি গৈছে, আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে। এতিয়া মই এয়া মাংসখিনি দি দিম অকণমান গৰম পানী। এয়া দেখিছে আপোনালোকে মই ইয়াত পানী দি দিছোঁ, আৰু মই ইয়াত পানী খুবেই কম ব্যৱহাৰ কৰিছোঁ, প্ৰায়
এগিলাচতকৈও কম ব্যৱহাৰ কৰিছোঁ মই ইয়াত পানী। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দি ল'ব পাৰিব। আৰু মই ইয়াত ভালদৰে মিক্স কৰি লৈছোঁ, কাৰণ গোটেইখিনি বস্তু মিক্স হৈ যাব লাগিব। এয়া পানীখিনি লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু গোটেইখিনি পানী কমি যাব লাগিব, তেতিয়া মাংসখন খাবলৈ বেছি ভাল লাগে। এয়া দেখিছে আপোনালোকে আলু প্ৰায় সিজি গৈছে আৰু এয়া ভালদৰে আমি মিক্স কৰি থাকিব লাগিব, হেতাৰে লৰাই থাকিব লাগিব। এয়া মই বহু সময় ভাজিলোঁ এনেকৈ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিমান সময় ভাজিব বিচাৰে ভাজিব পাৰে, কিন্তু এটা কথা মন ৰাখিব যাতে তলত লাগি নাযায়। তাৰপিছত মই ইয়াত আকৌ অকণমান গৰম পানী দিম, আৰু গৰম পানী মই অকণমান বেছিকৈ দিছোঁ, কাৰণ লোকেল চিকেনৰ গ্ৰেভি খাই ইমানো ভাল নালাগে। কাৰণ লোকেল চিকেনৰ যদি আপুনি জোল খায় তেনেহ'লে ই স্বাস্থ্যৰ কাৰণেও বহুত বেছি ভাল হয়, সেইবাবে মই অকণমান জোল কৰিছোঁ। তাৰপিছত আমি 10 মিনিটৰ বাবে উতলিব দিম। এয়া মোৰ প্ৰায় লোকেল চিকেন হৈয়ে গ'ল। লগে লগে মই গেছৰ চুলাটো ষ্টপ কৰি দিলোঁ আৰু এয়া আমাৰ লোকেল চিকেন ৰেডি হৈ গ'ল। আৰু এয়া হৈছে আমাৰ লোকেল চিকেনৰ ফাইনেল লুক। কালাৰ চাওকচোন, কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰাকৈ ইমান সুন্দৰ কালাৰ, লগতে খাবলৈ খুব টেষ্টি হৈছিল। আৰু এয়া হৈছে ভাত। মাংস থাকিলে আমাক কোনো ধৰণৰ আঞ্জা নালাগে, এনেকৈ ভাত খাই দিওঁ। এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকে চাই কেনে পালে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।